নগৰবেৰা হেকৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মাৰুতি এল্টো আৰু বাইকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত 2জন লোক গুৰুতৰভাৱে আহত হয়। আহত বাইক আৰোহী হাইদৰ আলী আৰু তমছেৰ আলীক স্থানীয় লোকে ততাতৈয়াকৈ হেকৰা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায়। আঘাত গুৰুতৰ হোৱাৰ বাবে দুয়োজনকে সংকটজনক অৱস্থাত GMGHলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত মাৰুতি এল্টোখনৰ নম্বৰ AS01FX0889 বুলি জানিব পৰা গৈছে। অন্যহাতে বাইকখনৰ নম্বৰ জানিব পৰা হোৱা নাই। এই ঘটনাই চেঞ্চলৰ সৃষ্টি কৰিছে অঞ্চলটোত। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। আমি তাৰমানে বাচ্চাটো স্কুলত এক্সাম আছে দিবলৈ আহিছিলোঁ, ইংলিছ মিডিয়ামত পঢ়ে। তো দিবলৈ আহোঁতে ইমান স্পীডত বাইকটো আহিছে, সেইখিনি ৰাস্তা টাৰ্ণিং আছে, ই হয়তো দেখা পোৱা নাই, কণ্ট্ৰল কৰিব পৰা নাই, ডাইৰেক্ট মানে লগাই দিছে। তাতে অনন্ত দাৰ ঘৰ আছে, মইতো কিমান সোমাই দিছোঁ, দেখাই পাব তাতে, বা মানুহেও দেখা পাইছে। ইমান স্পীডত আহি লগাই দিছে। স্পীড কিমান মান আছিল? মোৰ স্পীড 40 নাই তাতে। বাচ্চা আছে, মোৰ ৱাইফ প্ৰেগনেণ্ট, মই এইকাৰণে লাহে লাহে আহিব লাগে। মই জানো চাৰিচকীয়া বাহনখন চলাই আহিছিল। চাৰিচকীয়া বাহনখন মোৰে আছিল। তাৰপিছত বাইকত কেইজন আছিল? বাইকত 2জন আছিল। আপোনাৰ ঘৰ? মোৰ ঘৰত নিছলামাই চাৰিআলি। এতিয়া কেনেকুৱা অৱস্থা সিহঁতৰ? সিহঁততো এতিয়া চাই আছে। মোৰ ইমান এটা হোৱা নাই, গাড়ীটো বেয়া হৈছে, মোৰ ইয়াতে মানে গ্লাছ গ্লাছ সোমাই গৈছে, ভাঙি পিনে গ্লাছটো সোমাইছে। মাথা গরম হতো। Hindi bali palo.